পুৰা আহিছে বৰফে বৰফ বিৰাট ঠাণ্ডা লাগিছে গুড মৰ্নিং গাইজ গুড মৰ্নিং ফ্ৰম মায়'দিয়া ফাৰ্ষ্ট চ' গাইজ আমি যোৱাকালি ইয়াতে থাকি গ'লোঁ চাওক ইয়া আমাৰ টেণ্ট ইয়াতে আমি টেণ্ট লগাই কালি শুলোঁ চ' বাইকবোৰ ইয়াত চাওক বাহিৰত বাইকবোৰ কালি থৈ দিলোঁ আৰু আমি এতিয়া গৈ আছোঁ অকণমান আগলৈ য'ত নেকি বৰফ আছে আপোনালোকক দেখাম বাৰু এতিয়া চ' ইয়া চাওক মোৰ এইফালে পিছফালে আৰ্মি কেম্প আছে কালি আমাক ইণ্ডিয়ান আৰ্মি ছাৰ এজনে পূৰা হেল্প কৰিছে চ' বাৰু ছাৰৰ মই চেহেৰাটো আপোনালোকক নেদেখাওঁ কিয়নো ইহঁতৰো অকণমান প্ৰাইভেচি থাকেতো সেইকাৰণে আৰু চ' এইফালে চাওক মোৰ আগফালে ৱেলকাম টু মায়'দিয়া ইয়াত চাওক আমি একদম মানে মায়'দিয়া পাছৰ একদম কাষতে আছিলোঁ মানে চ' ইয়াত চাওক মায়'দিয়া পাছ চ' আমি অকণমান আগফালে গৈ আছোঁ এতিয়া চ' যিহেতু ইয়াত জানুৱাৰী মাহত ইয়াত পূৰা বৰফে বৰফ হৈ থাকে কিন্তু আমাৰ অহাটো অকণমান লেট হৈছে ইয়াত চাওক সেই বগা বগাবোৰ চাই পাইছে সেইবোৰ বৰফে হয় বাৰু সেইবোৰ চাওক তলত কিন্তু অকণমান আগফালে গ'লে তাতো বৰফ পাম মানে পূৰা বৰফ আছে তাত আমি আগফালে যোৱাকালি ৰাতি তাত গৈ আহিলোঁ বাইক লৈ চ' আমি সেইকাৰণে তাত অকণমান আগত এতিয়া গৈ আছোঁ বৰফবিলাক চাবলৈ চ' আপোনালোকে ভিডিঅ'টো চাই থাকক চ' হে গাইছ ৱেলকাম বেক টু দি আনাদাৰ ব্লগ চ' গাইছ এতিয়া চাওক আগলৈ গৈ আছোঁ লগৰ দুজন গ'ল আগত মই অকণমান পিছত থাকি গ'লোঁ চ' আৰু আমাৰ য'ত নেকি আমি কালি টেণ্ট লগাই আহিলোঁ তাত পিছফালৰ ভিউটো আপোনালোকক দেখাব চেষ্টা কৰিম অলপ পিছত চ' এয়া চাওক ব্লেক আইচ এয়া চাওক বহুত দিনৰ পৰা ইয়াত পৰি থকা হয় চ' গৈ আছোঁ আগলৈ চ' আমি যোনটো নেকি যোৱাকালি টেণ্ট লগাইছিলোঁ তাৰ পিছফালৰ ভিউটো আপোনালোকে চালে পূৰা দেখাই আছোঁ বাৰু আপোনালোকক মই ঠিক আছে এতিয়া আগলৈ গৈ আছোঁ লগৰবোৰৰ লগত জল্দি জইন কৰোঁ চ' আগলৈ গৈ থাকোঁ গাইছ ফাইনেলি গাইছ লগৰ দুজনক লগ পালোঁ আৰু এইফালে চাওক বৰফে বৰফ চাওক এই তলত চাওক বৰফ এইফালে বৰফ এই ওপৰত বৰফ চাওক বৰফে বৰফ এতিয়া অকণমান ইয়াত আমাৰ কি হ'ব আৰু বৰফ চৰফৰ লগত ফটো মাৰিব লাগিব এতিয়া ধুনীয়াকৈ চ' এইফালে ট্ৰাক দুখন আহি আছে চ' মজা লাগিছে গাইছ এতিয়া বৰফত অকণমান আমি ফটো চটো শ্বুট কৰিব লাগিব চ' চ' গাইছ ইয়াত আমি যোৱাকালি ৰাতি 8টামান বজাত ইয়াত আমি বাইক চলাইছোঁ ৰাতি আৰু এইফালে গৈছোঁ সেইখন এখন গাঁও আছে তালৈ আমি গৈছোঁ চ' তাত আমি হোটেল বিচাৰিছিলোঁ কিন্তু হোটেল পাইছিলোঁ বাৰু কম দামতে পাইছিলোঁ কিন্তু বাইক পাৰ্কিংটো ইমান ছেফ নহয় সেইকাৰণে ঘূৰি আহিলোঁ তাতে আমি থাকিলোঁগৈ চ' ইয়াত চাওক ৰাস্তা পূৰা একা বেকা ৰাস্তা ইয়াত আমি যোৱাকালি ৰাতিপুৱা বাইক চলাইছোঁ পূৰা ৰিক্স আছে ইয়াত ৰাতি বাইক চলোৱা শিলগুটি চাওক পৰি আছে ইয়াত ওপৰৰ পৰা শিলগুটি পৰি থাকে 2 লাখ চাওক সৰু হ'লেও চ' ইয়াত চাওক পাহাৰ গাইছ পাহাৰৰ ওপৰত বৰফ অ' ভাই জান্নাত হে ভাই জান্নাত চ' গাইছ আগলৈ গৈ থাকোঁ এতিয়া চ' ইয়াত চাওক পূৰা ভিউ পইণ্ট ইফালে আগত গাঁও আছে ভাই नहीं जाएगा क्या कोशिश करेगा नहीं जाएगा मेसुका जाएगा मेसुका अभी नहीं जाएगा ना हम नहीं जाएगा हम तो जाएगा रे भाई सो गाइस गई आसो पूरा धमाका पूरा पहाड़े गाइस पहाड़ चाइना जाओ नेকি गाइस चाइना सो कमेन्टत दिले चाइना जाम बारू धमाका गाइस पूरा हेवी सो गाइस गई आसो এতিয়া কি হ'ব पूरा বগা ইফালে চাওক বগা कोई बात नहीं भाई আমি একদম মজা টাইমত আহিছো আৰু ইমান বৰফো নাই সো এইটো বৰফে আমাৰ কাৰণে বহুত কাপি হয়নে ভাই এইটো বৰফ আমাৰ কাৰণে বহুত কাপি আৰু স্যাটিসফাই মজা লাগিছে ও ভাই ওপৰত চাও ওপৰত উঠি যাম নেকি এতিয়া মজা লাগিছে সো বে মজা লাগিছে ওপৰত উঠিম এতিয়া সো এইটো কিন্তু এইটো ব্লেক আইছে ইয়াত স্লিপ হ'ব পাৰো ভালকে উঠিব লাগিব সো উঠিম আৰু এতিয়া সো ফাইনালি গাইস মই ওপৰত উঠি আহিলো চাওক এয়া চাওক পুৰা বৰফে ওপৰত সো লগৰ দুজন চাওক তলত থাকি গ'ল ইহঁতৰ জোতাত গ্ৰিপ নাই স্লিপ হৈ আছে ব্লেক আইচবোৰ সেইকাৰণে ইহঁতে উঠিব নোৱাৰিলে মই উঠি আছোঁ যেন তেন ওপৰলৈ উঠিম নে নুঠিম এতিয়া চাই লওঁ চাওক পুৰা ব্লেক পুৰা আহিছে বৰফে বৰফ গাইছ জান্নাত হে ভাই জান্নাত বিৰাট ঠাণ্ডা লাগিছে চ' গাইছ এতিয়া মই তলত নামি যাওঁ আৰু
চ' পূৰা মজা লাগিছে ইয়াত ফাইনেলি গাইজ তলত নামি আহিলে আৰু চাওক এই ওপৰত উঠি গৈছিলোঁ পূৰা ওপৰত এনেই নহয় ইয়াৰ পৰা চাওঁতে এনেকুৱা লাগিছে কিন্তু ওপৰত উঠি যোৱা মানে বহুত ওখ আছে চ' উঠিব নোৱাৰিলে হৈ গ'ল আৰু চ' লগৰ দুজনৰ জোতাত গ্ৰিপ নাছিলে সেইকাৰণে উঠিব নোৱাৰিলে চ' মোৰটো অলপমান স্কিড কৰিছিলে বাৰু জোতাটো চ' তথাপি উঠি আহিলোঁ আৰু লগৰ দুজন আগত গ'ল যেন তেন নামি আহিলোঁ ভৰিটো এতিয়া জোতা তলৰ পৰা ঠাণ্ডা উঠিছে আৰু তেতিয়া আগত যাওঁ লগ কৰোঁ কি কৰি আছে চাওঁ ভাল লাগিছে গাইজ ৰাতিপুৱা 6টা 6:30 বাজিছে আমি উঠিয়ে পূৰা ইয়াত এনজয় কৰি আছোঁ ইয়াত কোনো মানে এনেকুৱাকৈ কোনো ইয়াত ফাৰ্ষ্ট টাইম আমিয়ে টেণ্ট কৰা বুলি শুনিছোঁ মানে মায়'দিয়াত এনেকৈ কোনো আহিছে ৰাইডাৰ চাইডাৰ গোটেই এনেকৈ ফুৰিব আহিছে মানুহ কিন্তু এনেকৈ থকা নাই বুলি কৈছে টেণ্ট লৈ চ' এতিয়া আমিয়ে ফাৰ্ষ্ট বুলি কোৱা শুনিছোঁ মায়'দিয়াৰ পাছৰ পিছত চ' আপোনাৰ গাইজ পূৰা এতিয়া চাওক পাহাৰে এইফালে চাওক পূৰা ছানৰাইজৰ ভিউ ইফালৰ পৰা ছানৰাইজ ওলাইছে ইফালে পূৰা ভিউটো চাই পাইছোঁ চ' লগৰ দুজন ক'ত গ'ল জানো চ' চাব লাগিব দুজন সেই দুজন ওপৰত উঠি আছে চ' গাইজ এইবিলাক চব নুব্ৰা এইবিলাক নুব্ৰা হয় গাইজ নুব্ৰা চ' এতিয়া মই এতিয়া ইয়াত নুঠোঁ চ' গাইজ মজা লাগিছে জন্নত ব্ৰ' Live your dreams. You can let you believe. অলৰাইট গাইজ ফাইনেলি আকৌ মই পাহাৰত উঠি আহিলোঁ চাওক ইয়াত বৰফে চবেই বহি আছে কি হৈছে ইফালে চাওক কেমেৰা ঘূৰাই দিলে চুপচাপ হৈ যায় মানে দেই গাইজ বিৰাট ঠাণ্ডা লাগিছে গাইজ চাওক গাইজ गाइस धमाका सो ये भाई और ये जो देखो ये देखो बोरो आप लोग देख सकते हैं देख कितना अच्छा लग रहा है मतलब आप लोग एक बार जरूर अगर आप लोगों को मौका मिले ना जरूर एक बार यहाँ पर विजिट करिए तब पता चलेगा कितना मजा लगता है यहाँ पर हाँ और एक बात बोलना चाहता हूँ अगर आप लोग इस ब्लॉग को ना हिंदी में देखना चाहते हो तो ST पर हिंदी में सब्सक्राइब करो डिस्क्रिप्शन में लिंक होगा आप लोग जल्दी से जल्दी जाके चैनल को सब्सक्राइब करो गाइस टिल देन बी सेफ एंड राइट सेफ गाइस সেইটো চাওক গাইছ এইফালে পুৰা ঘৰে ঘৰে এইটো ৰাস্তা হয় এইবিলাক চাওক এইটো ৰাস্তা চ' এইখন এখন গাঁও বস্তি যোৱাকালি আমি তাত গৈছিলোঁ অকণমান আগফালেও গৈছিলোঁ এইফালে চ' পুৰা বস্তি এইফালে পুৰা তল চাইডে পুৰা বস্তি আছে তাত চ' এনেকুৱা গৈ গৈ এইটো ৰাস্তা আমি এতিয়া এনেকুৱা যাম কেনেকৈ লাগিছে জাকিৰ দা बहुत मजा लगे बे बहुत मजा চ' এইফালে চাওক পুৰা বগা বগা অলৰাইট গাইজ ফাইনেলি আমি চাওক বৰফ পুৰা ইয়াত পুৰা ঠাককৈ নমাই দিছিলোঁ চাওক ইয়াৰ পৰা পুৰা ইয়াত ফটো চটো ইয়াত শ্বুট কৰিলোঁ অলপমান এতিয়া আমি বাপাছ গৈ আছোঁ মায়'দিয়া পাছৰ পৰা আমি 1 কিলোমিটাৰমান খোজকাঢ়ি আহি গ'লোঁ এয়া চাওক বৰফ মজা লাগিছে গাইজ চ' গাইজ কেনেকৈ লাগিছে মজা লাগিছে গাইজ একদম বঢ়িয়া আপোনালোকে এইবিলাক খাবচোন একবাৰ কেনেকৈ লাগে সেয়া খোজকাঢ়ি গৈ সেয়া চাওক আমাৰ লগত আৰু এজন ব্লগাৰ আছে চ' গৈ আছোঁ একদম বঢ়িয়া ধামাকা আগত গৈ থাকোঁ গাইজ চ' গাইজ ৰিটাৰ্ণ হৈ আমি গৈ আছিলোঁগৈ এয়া চাওক লগৰবোৰে ইয়াত পালেগৈ চ' একটা ইয়াৰ পৰা ভিউ চাই পাইছোঁ মানে মজা ভিউ খুব সুন্দৰ ভিউ মানে পূৰা ইয়াৰ পৰা হিমালয় চাই পাই আছে মানে চাওক এয়া চাইছে ইয়াত সেইটো হিমালয় চাওক এইটো অলপমান জুম কৰি দিছোঁ এয়া চাওক পূৰা তাত আহিছে বৰফে বৰফ চাওক এইফালে আৰু সৌখন এখন গাঁও এইটো হানলি গাঁৱটো হয় নেকি ইয়াৰ পৰা 50 কিলোমিটাৰমান আছে তালৈ আমি সেইকাৰণে গৈ পাইছোঁ আৰু যোৱাকালি চ' বহুত দূৰ আছে কালি ঠাণ্ডাত বাইক খেলাব পৰা নাই চ' আমি কালি 8:30মান বজাত আমি কেম্পটো লগাই শুইছোঁ মানে চ' এতিয়া আগত গৈ থাকোঁ এতিয়া ওলাবগৈ লাগে আৰু ঘৰলৈ বুলি চ' ব্ৰেকফাষ্ট কৰি হোটেলত এতিয়া সোমাব লাগিব ব্ৰেকফাষ্ট কৰি সোনকালে ওলাব লাগে চ' দেৰি নকৰোঁ আৰু গৈ থাকোঁ ঠাণ্ডা লাগিছে লগৰবোৰ আগত গুচি গ'ল অকলে থাকি গ'লোঁ পিছফালে চলো গাইজ চলো এইফালে হিমালয়া কি সুন্দৰ লাগিছে গাইজ মজা লাগিছে আমাৰ কাৰণে এইটোৱে ছেটিছফাই
গাইজ গৈ থাকোঁ চ' আমি এতিয়া আহি পালোঁ আমাৰ কেম্পিং কৰা ঠাইলৈ চ' এয়া চাওক যোৱাকালি ৰাতি আমি ইয়াতে কেম্পিং কৰিছিলোঁ বাইকবোৰ ইয়াতে থোৱা হৈছিলে এয়া ইণ্ডিয়ান আৰ্মিৰ গাড়ী ইয়াত আছে ইণ্ডিয়ান আৰ্মিৰ কেম্প ইয়াতে ইণ্ডিয়ান আৰ্মি ছাৰবোৰ আছে ইয়াতে আমাক আহি কিনি হেল্প কৰিছিলে এয়া মন্দিৰ আছে ইয়াত আহিলে আপোনালোকে সেৱা চেৱা কৰি যাব আৰু আমাৰ কেম্পিং কৰাৰ একদম এইফালে চাওক ইয়াত চাওক ভিউটো চাওক কেম্পিং কৰাৰ আগফালে অকণমান এয়া ভিউ চাওক এইফালে হিমালয়া চাই পায় পূৰা ধামাকা ভিউ মানে ইয়াত আমি কেম্পিং কৰিছিলোঁ এইফালে আমাৰ এই পিছফালে পূৰা পাহাৰ হিমালয়াৰ পৰা পূৰা আৰামত ভিউ এনজয় কৰিব পাৰে আপোনালোকে চ' আহিলে ইয়াত মজাকৈ থাকিব পাৰে কেম্পিং আপোনালোকে অকণমান পাৰ্মিশ্যন কৰি ল'ব কিন্তু আমি মানে যোৱাকালি ৰাতি এফালে গুচি গৈছিলোঁ এইফালে ইয়াৰ পৰা 9 কিলোমিটাৰমান আগত কিন্তু তাত হোটেল পাইছিলোঁ ভালে দামত একদম বেষ্ট প্ৰাইচত পাইছিলোঁ আৰু কিন্তু পাৰ্কিংটো মানে ইমান ছেফ নহয় মানে মেইনটো পাৰ্কিঙে ন আমি হোৱাটো যেনেকৈ হ'লেও এডজাষ্ট কৰি ল'ম কিন্তু পাৰ্কিংটো তাৰ ভাল নহয় মানে সেইকাৰণে আমি আকৌ ঘূৰি আহিলোঁ ডিচিশ্যন পূৰা মানে ভাল এটা ডিচিশ্যন ল'লোঁ আৰু ঘূৰি আহিলে ভাল হ'ব নে বেয়া হ'ব তাৰপিছত ফাইনেলি আমি চবে মিলি ঘূৰি আহিলোঁ আৰু তাৰপিছত ইয়াত ইণ্ডিয়ান আৰ্মি ছাৰটো আমি আহি হেল্প কৰিলে আৰু আমি ইয়াক পাৰ্মিশ্যন লৈছিলোঁ চ' ছাৰে আহি কিনি ইয়াতে থাকিব পাৰিব বুলি আমাক ক'লে চ' সেইকাৰণে চ' ছাৰে এতিয়া ভিতৰত আছে এতিয়া ওলাই নাহিব চাগে তথাপিও চেলুট ইণ্ডিয়ান আৰ্মি চ' য'তে গ'লেও ইণ্ডিয়ান আৰ্মি বেষ্ট চ' এতিয়া আমি লাহে ধীৰে ওলাব লাগিব পেকিং চলি আছে চ' এয়া চাওক যাব ৰেডি নে গাইজ ৰেডি এতিয়া ফুল অন জছত যাব লাগিব অকণমান সোনকালে কৰিব লাগিব ঠিক আছে মজা নাই মোৰ দেৰি নহয় বাৰু এতিয়া মই সোনকালে কৰি আছোঁ আৰু চ' এতিয়া ফটাফট ওলাই থাকোঁ আৰু গাইজ ফটাফট ওলাই লগ পাই আছোঁ এতিয়া ব্ৰেকফাষ্টো কৰিব লাগে সোনকালে গৈ এতিয়া আজি মেক্সিমাম ৰাইড মাৰিব লাগিব 300 কিলোমিটাৰ আপ মাৰিব লাগিব চ' কেনে কি হয় এতিয়া চাই লওঁ চ' ফটাফট ওলাই যাওঁ ইয়াত ৰেডি ইয়াত এতিয়া বেগ লাগেজ চাগেজ বান্ধি লওঁ ইয়াত তাৰপিছত ফটাফট ওলাই যাম চ' গাইজ ওলাই লওঁ তাৰপিছত ৰেডি হৈ ডাইৰেক্ট দেখাই আছে আপোনালোকক অলৰাইট গাইজ আমাৰ পেকিং চেকিং হৈ গ'ল বাইক দুটা পূৰা ৰেডি অল ছেট আপ পূৰা ৰেডি ব্ৰ' ৰেডি ফুল এণ্ড জছ এতিয়া ধামাকা টাইম বাঢ়িছে 7:52 এতিয়া ধামাকা ফুংফুঙাই গৈ থাকোঁ আৰু বেছি লেট নকৰোঁ আমাৰ টাইমো নাই বেছি হাতত চ' এতিয়া পানী এক বটল খাওঁ তাৰপিছত ডাইৰেক্ট ফুংফুঙাই যাওঁ ব্ৰেকফাষ্টটো আমাৰ 10-11 মানত কৰিলেও হ'ব বাৰু এতিয়ালৈ এইবিলাক একো টেনশ্যন নলওঁ বাৰু ব্ৰেকফাষ্টটোৰ কাৰণে চ' এতিয়া পানী এক বটল খাম পূৰা ধামাই যাম আৰু পূৰা অল ছেট আপ ৰেডি ব্ৰ' যাবলৈ ৰেডি চ' এতিয়া ডাইৰেক্ট ক'তো নৰখোঁ আৰু ডাইৰেক্ট হোটেলত যাম পানীত ব্ৰাছ কৰিম পানী এক বটল খাম এই ব্ৰ' এটি চাহ খাব মই চাহ নাখাওঁ মই পানী বটল খাম তাৰপিছত ডাইৰেক্ট ফুংফুঙাই গুচি যাম আৰু চ' লেটছ গ' গাইজ গৈ থাকোঁ আগলৈ ডাইৰেক্ট হোটেল ৰুমত গৈ আপোনালোকক লগ পাইছোঁ হোটেল ৰুম মানে হোটেলত গৈ আপোনালোকক লগ পাইছোঁ ডাইৰেক্ট গৈ চলো লেটছ গ' গাইজ লেটছ গ' ব্ৰ' অলৰাইট গাইজ ফাইনেলি আমি এতিয়া ৰয়িং আহি পালোঁ আৰু ৰয়িঙত এতিয়া এইফালে ব্ৰেকফাষ্ট কৰি লৈছে লগৰবোৰ মই এতিয়া ব্ৰেকফাষ্ট নকৰোঁ আৰু ডাইৰেক্ট পানী বটল আৰু ড্ৰিংক এটা এইটো ষ্টিং এটা খাই লৈছোঁ এতিয়া ইয়াৰ পৰা মজাকৈ ওলাই যায় আৰু সিহঁতক খাব দি লওঁ এতিয়া কেনেকৈ লাগিছে মজা হৈছে দোষ বঢ়িয়া এতিয়া খাই শেষ হৈছে আৰু ফটাফট ইয়াৰ পৰা ওলাই যাব লাগে আমি ঢলাউদীয়া ব্ৰিজ হয় এনেকৈ ঘূৰি যামগৈ মানে একপাক ডিব্ৰুগড় তিনিচুকীয়া ডিব্ৰুগড় হয় এনেকৈ ঘূৰি যাম আমি চ' এতিয়া ফটাফট খাই এতিয়া ওলাই যাওঁ আৰু চ' লগ পাই আছোঁ ডাইৰেক্ট ঢলাউদীয়া ব্ৰিজত চ' লেটছ গ' গাইজ অলৰাইট গাইজ ফাইনেলি আমি আহি পালোঁ সুদাকুণ্ড ডক্টৰ ভূপেন হাজৰিকা সেইটো ঢলাউদীয়া ব্ৰিজলৈ ফাইনেলি এতিয়া আহি পালোঁ আৰু টাইম হৈছে এতিয়া 11:08 চ' ইয়াৰ পৰা এতিয়া আমি গৈ থাকোঁ তিনিচুকীয়াত লগৰৰ ঘৰত এতিয়া ব্ৰেকফাষ্টটো কৰিম লগৰবোৰ খালে মই পোৱা নাই চ' এইফালে চাৰিওফালে চাব পাৰে পানী নাই এতিয়া বৰ্তমান পানী অলপ চলপ আছে কিন্তু বালিয়ে চাৰিওফালে চ' এতিয়া ফটাফট গৈ থাকোঁ আৰু আগলৈ চ' ধামাকা এতিয়া পূৰা এক্সাইটেড মোৰ এইটো ফাৰ্ষ্ট টাইম আৰু ইয়াত চ' ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ চ' কেনেকৈ লাগিছে আপোনালোকে ক'ব চ' ব্লগটো কেনেকৈ পাইছে আপোনালোকে জনাব চ' যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব তেতিয়া আমি এতিয়া আগলৈ গৈ থাকোঁ আৰু ধামাকা চ' ইয়াত বেছি দেৰি টাইম নকটাওঁ আৰু চ' নহ'লে ৰাতি হৈ যাব ঘৰ পাওঁতে চ' ইয়াৰ পৰা ওলাই যাওঁ ফটাফট চ' তাত গৈ ডাইৰেক্ট লগ পাই আছোঁ আপোনালোকক আমি এতিয়া বৰ্তমান ডিব্ৰুগড় আহি পালোঁ ডাইৰেক্ট মায়'দিয়াৰ পৰা ডিব্ৰুগড় ডাইৰেক্ট আমি ৰখি দিলোঁ একদম ৰাতিপুৱা আমি ভাত খাই ওলাই অহা নাছিলোঁ চ' চাওক এতিয়া ভাত ইয়াত এতিয়া বৰ্তমান 5টা বাজিছে এতিয়া ভাত খাব চুৰো বিৰাট ভোক লাগিছে এবাৰো ভাত খাই অহা নাই অকল পানী আৰু পানী খাই আহিছোঁ পূৰা আমাৰ কাপোৰ এটা খাই লওঁ লগ পাইছোঁ অলৰাইট গাইজ ফাইনেলি আমি আহি পালোঁ বৰ্তমান বগীবিল ব্ৰিজ চ' এতিয়া টাইম বাজিছে 6টা চ' ইয়াৰ পৰা আমি ফটাফট ওলাই যাওঁগৈ জোনাইলৈ বুলি চ' টাইম বাজিছে 6টা পূৰাপূৰি 6টা বাজিলে আৰু ইয়াৰ পৰা আৰু থাকি গ'ল এতিয়া আছে 70 কিলোমিটাৰমান 2 আৱাৰ্ছমান লাগিব চাগে চ' ইয়াৰ পৰা ফটাফট ওলাই যাওঁ চ' গাইজ আজিৰ ভিডিঅ'টো যদি ভাল পালে চ' লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব গাইজ চ' আজিলৈ ইমানতে চ' লগ পাইছোঁ নতুন এটা ভিডিঅ'ত নতুন এটা ব্লগত চ' till then be safe and ride safe guys till then tata bye bye guys bye bye Live your life, live your dream. It's the sound of soul in me, Live your life.